আজি মই গুৱাহাটী লাষ্ট গেটত মই এটা চাহ দোকান কৰিছো যে নৰেন্দ্ৰ মোদী টিচ অফ বাট বিকাম প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এজন চাহ দোকান কৰি প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে মইতো হাই সেকেন্ডারি পাস কৰিছো মইতো একদম শিক্ষিত ল'ৰা নহয় মই কিবা এটা লগ কৰিছিলাম মোৰ ৱাইফক মই বিয়া পাতিছিলাম হিও গুচি গৈছে মই অকলে আছো মই আজিলৈকে জেলৰ পৰা ওলাৰ পিছত প্ৰায় 2টা বছৰ হ'ল মই আজিলৈকে মোৰ ঘৰত আজিলৈকে যোৱা নাই আপুনি চৰকাৰ হ'ব এনেকুৱা এটা আমাক পৰিস্থিতি পেলাই ৰাখিছে মানুহে আমাৰ ঘৰত আজিলৈকে যাবলৈ দিয়া নাই কিন্তু মই কেতিয়া ভাঙি পৰা নাই হয় কেতিয়াবা মোৰ দুখ লাগে চকুৰ পানী এনে ওলাই কথাটো হ'ল যে হাৰিলে যে খেলখন নহয় আপোনালোকে চেষ্টা কৰিব লাগিব যে আমি কিবা এটা হলেও বেলেগ প্লেটফৰ্মত যাতে আমি ভাল এটা প্ৰদৰ্শন কৰিব পাৰো তাৰ কাৰণে সদায় চিন্তা কৰিব লাগিব যে আমি খেলখন আগুৱাই লৈ যাব পাৰো সমাজখন আমাৰ এই টিমখন আগুৱাই ল'ব পাৰো নাম থাকিব যেনেকুৱা মোৰ বিষয়ে যদি ক'বলৈ যাওঁ আজি অসমৰ বিভিন্ন ঠাইতে চুকে কোণে চুকলি নাম ক'বই নালাগে সকলোৱে চিনি পায় আজি মই 5 বছৰ হয় চুকলি কোন হয় সকলোৱে গম পায় যেতিয়া আপোনালোকৰ টিম এটা মজবুত হ'ব আপোনালোকে পৰাজয় হ'লে দুখ নাপাবি যদি আপোনালোকে মজবুত কৰিব তেতিয়া ক'ব অমক টিমটোৱে ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে পৰাজয় হোৱাৰ পিছত তেওঁ আগবঢ়াই গৈছে গতিকে সেই চিন্তা কৰিব লাগে যে কেতিয়াও ভাঙিব নালাগে আৰু মোক যিখিনি মৰম চেনে দিছে সেইকাৰণে চানমাজি অল দ্য পিপল থেংক ইউ অল দ্য পিপল মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে যদি গুৱাহাটীত যায় মই তেজপুৰ লাষ্ট গেটতে আছো আমাৰ এক কাপ চাহ খাই আহিবলৈ মানে আমি ৰাইজ নিশ্চয় আমাৰ সন্মান দিছে এই সন্মানৰ কাৰণে আমি পাইছো আৰু এই আমাৰ সন্মানটো আমি আন্তৰিক পাইছো আমাৰ সাংবাদিক ৰাজনে চাহটো ফ্ৰী হ'ব নেকি আৰু মোৰ দোকানৰ নাম হৈছে টি টাইম উইথ সুগুৰালি স্যার এটার ফুল মিনিং কি ফুল মিনিং কি ফুল মিনিং কি দিছিলো যে খেলাটা আমি ফুল মিনিং এটার ফুল মিনিং কি ফুল মিনিং কি যে চাৰ লগত সদায় সুগুৰালি আছে এটো হৈছে কথা গতিকে ভাঙি কৰিব না আৰু জনে জিকিছে হিউ চেষ্টা কৰিব লাগিব যে আমি আৰু ভালকৈ প্ৰদৰ্শন কৰিম আজি জয় সুগুৰালিদা টুলগেটৰ বিষয়ে কিবা ক'ব নেকি আমাৰ দৰ্শকে বাচ্চা আছে আমি বেলেগ প্ৰশ্ন আনিব নালাগে ইয়াৰ পৰা ওলাই ক'ত যাব গ'ল নাই এইটো মই গুচি যাম আৰু এতিয়া আপোনালোকে কি আপুনি আৰু এখন বিয়া পাতিব নেকি যেটো টিমত জয়বাদা দুটা টিমে যে ভাল প্ৰদৰ্শন কৰিছিলে মাইক যেহেতু প্ৰচেছৰ মাধ্যমত তেওঁ জয় আৰু পৰাজয় হৈছে কিন্তু খেলি কিন্তু জয় পৰাজয় হোৱা নাই